হেল্ল' এভৰিৱান, আজি মই এটা আপোনালোকক ঔষধ দিম, কাহৰ ঔষধ। এতিয়া ঠাণ্ডা দিনত, এতিয়া গৰম আৰু ঠাণ্ডা সমান আহি আছে নহয়, মানুহৰ খুব চৰ্দি কাহ জ্বৰ হ'ব। এইবিলাক এটা মই ঔষধ দিম, খুব এটা সুন্দৰ ঔষধ, ভাল একদম প্ৰমাণ। বহুত মানুহে মোৰ পৰা ভাল পাইছে। আৰু ঔষধটো এগৰাকী একদম বুঢ়ী মানুহ হৈছিলে, তেখেতৰ 105 বছৰ হ'ল। তেখেতে মোক দৰৱটো শিকাই থৈ গৈছিলে। এতিয়া তেখেত নাই, ঢুকালে। তেখেতৰ ঘৰ হৈছে গৌৰীসাগৰত। একদম কাহৰ দৰৱ এটা দিম। কিছুমানে কাহি মাহ হিচাপে কাহে, 2 মাহ 3 মাহ, সেইবিলাকৰ ভাল নহয়। তাৰে সেইটো ঔষধ মই দিম, নাম নকওঁ, কিন্তু 21টা গুটি জলকীয়া লাগে আৰু গছজোপা মই দিম। বন ঔষধ আমাৰ ইয়াত নাই, একদম নদী কিনাৰত থাকে সেইজোপা গছ। তাৰপৰা আনি 1 পালিতে মই ফিনিছ কৰি দিম, ভাল হৈ যাব আপোনালোকক। আৰু কমেণ্ট কৰি জনাব কোনে কোনে খাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। একদম একে পালিতে আপোনাৰ শুকান কাহ হওক, নিমনীয়া কাহ হওক, একদম জনি মাৰি দিব। আৰু আপুনি মেডিকেলৰ কাহৰ দৰৱ খালেও মিছা ভাল নহয়। যিমানে আগতে খাইছিলে কাহৰ দৰৱ, মেডিকেলত দেখাই মেলি কোনো ভাল কৰিব নোৱাৰিলে, কিন্তু মোৰ দৰৱ পালি একে পালিতে ভাল হৈ গ'ল। বহুত মানুহকেইজন ভালো হৈছে, বহুকেইজন ঔষধ খাই। কমেণ্ট কৰি জনাব, সেইকাৰণে আপোনালোকে মোৰ ওচৰলৈ আহিব।